নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। আজিৰ ভিডিঅ'টো মষ্ট ইণ্টাৰেষ্টিং হ'ব গৈ আছে, কাৰণ আজি মই ফাৰ্ষ্ট ক্লাছ ল'ব বিচাৰিছোঁ আপোনালোকৰ কাৰণে অসম টেটৰ যিটো ক্লাছ আপোনালোকৰ কাৰণে মই প্ৰিপেৰেশ্যন কৰি পেলাই বনাইছোঁ, আৰু এইটো ক্লাছ আপোনালোকৰ হেল্পফুল হ'ব হাই ছেকেণ্ডেৰী টেট, চি টেট, লগতে আপোনালোকে যদি হাইস্কুল বা এল পি টেট দিব বিচাৰিছে সেইটো টেটৰ কাৰণে মষ্ট হেল্পফুল হ'ব বুলি মই আশা ৰাখিছোঁ। ঠিক আছে, এই ক্ষেত্ৰত মই আৰু এটা কথা কৈ দিব বিচাৰিছোঁ। এই চেনেলটো মেইনলি ক্ৰিয়েট কৰিছে অসম টেটৰ লগতে বিভিন্ন জবৰ ডিটেইলছবোৰ শ্বেয়াৰ কৰাৰ কাৰণে। যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই কৰি লওক, ঠিক আছে না। এতিয়া মই চিলেবাছ পেটাৰ্ণটো কিয় ওলাই ৰাখিছোঁ, কালি মোক ভিডিঅ' বনাওঁতে বহুতো বন্ধু বান্ধৱীসকলে কমেণ্ট কৰিছিলে, দাদা বস্তুটো আপুনি কৈছে কিন্তু মানে ফুল্লি মানে যোনটো চিলেবাছ পেটাৰ্ণৰ কথা এক্সপ্লেইন কৰি দিয়ে না, অলপমান প্ৰব্লেম হৈছে। গম পাই চাগে BTR ফালৰ পৰা টেটৰ ঘোষণা হৈ গৈছে, আৰু এইকেইদিনৰ ভিতৰত টেটৰ এপ্লাই যিহেতু হ'ব BTR, ঠিক আছে। তো তেওঁলোকৰ বন্ধু বান্ধৱীসকলৰ চিলেবাছ লাগে, সেইকাৰণে মই দি দিছোঁ। চিলেবাছ পেটাৰ্ণটো অকণ ডিছকাশ্যন কৰি দিম, লগতে ক্লাছ এটা ল'ম। আজি এনভাইৰনমেণ্টেল ষ্টাডিৰ ওপৰত এটা ইম্পৰ্টেণ্ট ক্লাছ ল'ম, যিটো আপোনালোকৰ কাৰণে বহুত হেল্পফুল হ'ব, যিসকল বন্ধু বান্ধৱীসকল প্ৰিপেৰেশ্যন কৰি আছে অসম টেটৰ কাৰণে আৰু তথা আগন্তুক দিনবোৰত মানে টেটৰ কাৰণে পৰীক্ষা দিব, তেওঁলোকৰ কাৰণে এইটো ভিডিঅ' মষ্ট ইণ্টাৰেষ্টিং হ'ব গৈ আছে, ঠিক আছে না। তো আহক আৰম্ভ কৰিব বিচাৰিছোঁ। তো গম পাইছে চাগে চিলেবাছ পেটাৰ্ণ ইয়াত কোনো ধৰণৰ চেঞ্জেছ হোৱা নাই। গম পাইছে চাইল্ড ডেভেলপমেণ্ট 30 মাৰ্কছ, লেংগুৱেজ, এইবোৰ ইমান এক্সপ্লেইন কৰি নাথাকক। অলমষ্ট মই ভিডিঅ'ত বাৰে বাৰে উচ্চাৰণ কৰি থাকি বহুতো বন্ধু বান্ধৱীক ভাবিব ইমানবাৰ ছাৰে চিলেবাছ পেটাৰ্ণটোৱে বাৰে বাৰে কৈ আছে। তো মই স্ক্ৰীনশ্বট দি দিছোঁ, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ভালকৈ চাই ল'ব পাৰিব। এনভাইৰনমেণ্টেল ষ্টাডি যিহেতু আজি টপিকটো ৰাখিছোঁ, সেইকাৰণে এনভাইৰনমেণ্টেল ষ্টাডিৰ ওপৰতহে ডিছকাশ্যন কৰোঁ। তো গম পাইছেগৈ এনভাইৰনমেণ্টেল ষ্টাডিত 30 মাৰ্কছ থাকে MCQ, ঠিক আছে। 30 মাৰ্কছ, যদি এই 30 মাৰ্কছৰ ভিতৰত আপোনালোকে বেছি বা মিনিমাম ধৰি লওক 25টা যদি শুদ্ধ কৰিব পাৰে, বেছি নহয় 5টা এৰিয়ে দিছোঁ ধৰি লওক, এই 25টা যদি শুদ্ধ কৰিব পাৰে বহুত মানে হেল্পফুল হ'ব আপোনালোকৰ পাৰ্চেণ্টেজ বঢ়াৰ ক্ষেত্ৰত। কাৰণ EVSৰ যিহেতু ইজি হয় কনচেপ্টটো, ইজি বুলি বহুতে একদম ইজিকৈ ভাবিলে, আৰু বহুতো পৰীক্ষাত কি কৰে নোৱাৰে, কাৰণ একদম ইজিকৈ নল'ব বস্তুবোৰ, একদম ষ্টেপ বাই ধুনীয়াকৈ পঢ়ি ল'ব। ইজি বস্তুবোৰ কিছুমানে সিহঁতে কি কৰে, কুৱেশ্যন পেটাৰ্ণটো অলপ ট্ৰিকি টাইপৰ দি দিয়ে, সেইকাৰণে বন্ধু বান্ধৱীসকলে চিম্পল কুৱেশ্যনবোৰ কি কৰে নোৱাৰে। কাৰণ সেইটোৱে সিহঁতেওতো জানে না, বন্ধু বান্ধৱীসকলক যদি চিম্পল কুৱেশ্যন দিয়ে চবেইতো পাৰিব, এনেকুৱা হ'লে দেখোন চবৰে পাৰ্চেণ্টেজ মানে বহুত বেছি হৈ যাব। সিহঁতে সেইকাৰণে পেটাৰ্ণটো অকণ চেঞ্জ কৰি পেলাই অলপ ট্ৰিকি টাইপ দি দিয়ে। পঢ়াৰ ষ্টাইলটো অলপ ধৰণকণ তেনেকুৱা ৰাখক, মানে একদম চিম্পলকৈ মানুহে যেনেকৈ পঢ়িছে, বুকৰ পৰা পঢ়িছে, মুখস্থ কৰিছে, পৰীক্ষাত গৈছে, এনেকুৱা টাইপৰ নাহওক। আপোনালোকে অলপ ট্ৰিকি থাকে, অলপ ক্ৰিয়েটিভ মাইণ্ডেড হওক। কাৰণ বৰ্তমান যুগ গম পাইছে চাগে, ইমান মানে কম্পিটিশ্যনৰ যুগ হৈ গৈছে, ইমান কেণ্ডিডেট ওলাই গৈছে, আৰু দিনক দিনে কি হৈছে কেণ্ডিডেট মানে বাঢ়ি আছে, আৰু নিবনুৱা সংখ্যা মানে ক'ব নালাগে আৰু কিমানেই বেছি বাঢ়িছে। সেইকাৰণে আপোনালোকে ক্ৰিয়েটিভ মাইণ্ডেড হওক। আপুনি এটা ৰেয়াৰনেছ আছে আপোনাৰ মাজত, এই ৰেয়াৰনেছটো বিচাৰিবলৈ চেষ্টা কৰক, ঠিক আছে না। ইমান এক্সপ্লেইন নকৰোঁ ইয়াৰ ওপৰত, নহ'লে বন্ধু বান্ধৱীঘৰ ভাবিব এইবোৰ কথা ইমান এক্সপ্লেইন কৰি আছে বুলি। তো গম পাই চাগে LP আৰু UPৰ ক্ষেত্ৰত EVS মানে ছাবজেক্টটো মষ্ট ইম্পৰ্টেণ্ট হৈ পৰে কিছুমান ক্ষেত্ৰত, ঠিক আছে না। গতিকে বন্ধু বান্ধৱীসকলক অলপমান কনচেপ্টটো মই দেখাই দিব বিচাৰিছোঁ। EVS মানে কি, এনভাইৰনমেণ্টেল চায়েন্স। বহুতো ভাবে EVS মানে প্ৰাকৃতিক সম্পদৰ কথা আছে, প্ৰাকৃতিৰ কথা আছে, গছ গছনি, পাহাৰ পৰ্বত, কিন্তু এইটো ভুল কনচেপ্ট হয়। ইয়াত আছে, কিন্তু 100ৰ ভিতৰত কিমান পাৰ্চেণ্ট আছে, 70% কি আছে বেলেগ টাৰ্ম আছে। এই টাৰ্মটো কি মই ক'ম বাৰু, তাত 30%হে গছ গছনিৰ কথা সোমাব, কিন্তু বাকী 70% কিহৰ লগত আছে, যিহেতু আপোনালোকৰ টেট দিব গৈ আছে, কি কৰিব আগন্তুক দিনৰ ভাল এজন টিচাৰ হ'ব গৈ আছে। গতিকে টিচাৰ হ'বৰ কাৰণে গুণ কি লাগিব কওকচোন বাৰু, ষ্টুডেণ্টক কেনেকৈ পঢ়াব, এই কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰি EVSৰ কনচেপ্টটো তাৰ ওপৰত ডিপেণ্ড কৰিহে আহে। সেইকাৰণে আপোনালোকে ভুলতে এনেকুৱা কনচেপ্ট নাৰাখিব যে EVS মানে অনলি ফৰ গছ গছনি, বায়ু, পানী এইবোৰেই যে নহয়। তো EVSৰ কনচেপ্টটো অলপ ৰিলেটেড টু চাইল্ড, 70% ৰিলেটেড টু চাইল্ডৰ EVSৰ কনচেপ্টটো থাকিব। তো কেনেধৰণৰ কুৱেশ্যন থাকে এতিয়া চাওক, শিশু এটাৰ মানে ধৰি লওক শাৰীৰিক যিবোৰ বিকাশ হয়, সেইটোত EVSে কেনেধৰণৰ সহায় কৰে, বা বৃদ্ধি বিকাশৰ ক্ষেত্ৰত বা সাৰ্বাংগিক যিবোৰ বিকাশ থাকে, ঠিক আছে না, এইবোৰ ক্ষেত্ৰত শিশুজনৰ কেনেকুৱা প্ৰভাৱ পেলাইছে বা কেনেকুৱাকৈ গুণগত বিকাশ কৰিব পাৰি, সেইবোৰ কনচেপ্টৰ ওপৰত ডিপেণ্ড কৰি পেলাই আপোনালোকক কি দিব, কুৱেশ্যন দিব। আৰু মই MCQ আজি দিয়া নাই ভিডিঅ'টোত, নেক্সট ভিডিঅ'ৰ পৰা MCQ টাইপৰ কুৱেশ্যন দিম। আজি অলপ এক্সপ্লেনেশ্যনৰ ভিডিঅ' দিছোঁ, যাতে বন্ধুবিলাকৰ বস্তুবোৰ কনচেপ্টটো জানিলেহে কি কৰিব পাৰিব, MCQবোৰ ধুনীয়াকৈ ক্লিয়াৰ কৰিব পাৰিব, ঠিক আছে না। আৰু পাৰিপাৰ্শ্বিক বুলি এটা কথা ৰাখিছোঁ মই,
পাৰিপাৰ্শ্বিক মানে কি বুজে বহুতো বন্ধুসকলে চাৰিওপ্ৰকাৰৰ পৰিৱেশক পাৰিপাৰ্শ্বিক বুলি কয় যাৰ ভিতৰত জৈৱিক আৰু অজৈৱিক দুটা বস্তুৱে মানে সোমাই পৰে ঠিক আছে না এতিয়া জৈৱিক অজৈৱিক বুলি ক'লে এতিয়া আমি জানো সূৰ্য গছ গছনি পাহাৰ পৰ্বত এইবোৰ গোটেইখিনি পৰে এতিয়া জৈৱিক আৰু অজৈৱিক শিশুৰ বিকাশত কিদৰে সহায় কৰিছে বা কেনেধৰণৰ প্ৰভাৱ পেলাইছে এই ওপৰত আপোনালোকে ডিছকাশ্যন কৰি ধুনীয়াকৈ কি কৰিব লাগিব নোটছ বনাব লাগিব আৰু নোটছবোৰ এনেকুৱাকৈ আপোনালোকে ধুনীয়াকৈ যদি সলভ কৰে আপোনালোকৰ 100% হেল্পফুল হ'ব এই ভিডিঅ'টোত মই অনলি কনচেপ্টকেইটাহে অলপমানৰ কৈ দিছোঁ ভালকৈ ষ্টাৰ্টিং কৰিম বাৰু কৰি আছোঁ আৰু মানে প্ৰিপাৰেশ্যন কৰি আছোঁ আপোনালোকৰ কাৰণে যাতে বন্ধু বান্ধৱীক ভালকৈ প্ৰিপাৰেশ্যন কৰিব পাৰোঁ এতিয়া ইউটিউবৰ ক্ষেত্ৰতে চাওক বহুতো ভিডিঅ' আছে টেটৰ ওপৰত এতিয়া এইটো আপোনালোকে যে এটা ভিডিঅ' চাব এইটো নহয় বহুত চেনেল আছে আপোনালোকে ভিজিট কৰি পেলাই পঢ়িব পাৰে মইতো দি থাকিম লগতে আপোনাৰ আন চেনেলবোৰো আপোনালোকে ভিজিট কৰি ধুনীয়াকৈ পঢ়িব যদি কিবা প্ৰব্লেম লাগে মোক কমেণ্ট কৰিব মই নিশ্চয় আপোনালোকৰ কাৰণে সহায় সহযোগিতাৰ হাত আগবঢ়াম আৰু BTRৰ ফালৰ পৰা যিসকল বন্ধু বান্ধৱীসকলে এইবাৰ প্ৰিপাৰেশ্যন কৰি আছে বা টেট দিম বুলি ভাবিছে ছাবস্ক্ৰাইব কৰি লোৱা মই বন্ধু বান্ধৱীসকলে 100% কৈছোঁ যদি ভালকৈ মোৰ ভিডিঅ'বোৰ চোৱা আৰু 100% যদি তোমালোকে পঢ়ি থাকা ভালকৈ নিশ্চয় সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'বা ঠিক আছে ইমান এটা এক্সপ্লেইন ডাঙৰকৈ নকৰোঁ ইমানেকৈ সামৰণি মাৰিছোঁ আৰু নেক্সট ভিডিঅ'ত মই পঢ়াৰ অকণ ডিটেইলছবোৰ শ্বেয়াৰ কৰিম অসম টেটৰ লগতে হাই ছেকেণ্ডেৰী টেটৰ আৰু চি টেটৰ কনচেপ্ট অকণমান ডিছকাশ্যন কৰিম ইমানেকৈ সামৰণি মাৰিছোঁ যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই কৰি লওক ধন্যবাদ